নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলত। আজিৰ বিশেষ খবৰ হৈছে ৰেলৱে এপ্ৰেণ্টিছ ভাৰতী 2025 সম্পৰ্কে। বন্ধুসকল, এই নিযুক্তিৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু বহু প্ৰাৰ্থীয়ে এতিয়াই খবৰ বিচাৰি থাকিব। সেয়েহে আজি আমি আপোনালোকক এই নিযুক্তি বিজ্ঞপ্তিৰ সকলো গুৰুত্বপূৰ্ণ তথ্য একে ঠাইতে সহজ ভাষাত জনাই দিম। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা অন্ততঃ 50% নম্বৰ লৈ দশম উত্তীৰ্ণ হ'ব লাগিব। লগতে সংশ্লিষ্ট ট্ৰেডত ITI প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্য সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা দিয়া হ'ব। এইবিলাকেই হ'ল আবেদনৰ প্ৰাথমিক যোগ্যতা। এতিয়া আহক আবেদন মাচুল খবৰলৈ। সাধাৰণ OBC আৰু EWS প্ৰাৰ্থীৰ বাবে মাচুল 141 টকা। SC ST PWD আৰু মহিলা প্ৰাৰ্থীৰ বাবে 41 টকা মাচুল সম্পূৰ্ণৰূপে অনলাইন পেমেণ্টৰ জৰিয়তে দিব পাৰিব। কেনেকৈ আবেদন কৰিব? প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিবলৈ কেৱল কেইটামান সহজ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। প্ৰথমে ৰেলৱেৰ অফিচিয়েল ৱেবছাইট wcr.indianrailway.gov.in খোলক। ৰেজিষ্ট্ৰেশ্যন বুটামত ক্লিক কৰক। আপোনাৰ নাম, ইমেইল ID, মোবাইল নম্বৰ আদি তথ্য দিয়ে ৰেজিষ্ট্ৰেশ্যন কৰক। তাৰ পিছত আবেদন ফৰ্মখন খুলি সকলো প্ৰয়োজনীয় তথ্য পূৰণ কৰক। মাচুল অনলাইনে জমা দিয়ক। অন্তিমত ছাবমিট বটনত ক্লিক কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। বন্ধুসকল, এই নিযুক্তি কোনো লিখিত পৰীক্ষা অনুষ্ঠিত নহ'ব। প্ৰাৰ্থীসকলৰ দশমৰ ফলাফল আৰু ITI প্ৰমাণপত্ৰ থকা নম্বৰৰ ভিত্তিত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব। অৰ্থাৎ কেৱল শিক্ষাগত যোগ্যতাৰ ওপৰতে নিৰ্বাচন সম্পূৰ্ণ হ'ব। গুৰুত্বপূৰ্ণ কথা, প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে RRC ৰেলৱে এপ্ৰেণ্টিছ ভাৰতী 2025 নটিফিকেশ্যন PDF ৰেলৱেৰ ৱেবছাইটত ইতিমধ্যে উপলব্ধ। আবেদন কৰাৰ আগতে সেই বিজ্ঞপ্তিখন সাৱধানে পঢ়িব, কাৰণ বিজ্ঞপ্তিত সকলো তথ্য, পদৰ সংখ্যা, ট্ৰেড, আবেদন তাৰিখ আদি সম্পূৰ্ণভাৱে লিখা আছে। বন্ধুসকল, এইখিনিয়ে আছিল ৰেলৱে এপ্ৰেণ্টিছ ভাৰতী 2025 সম্পূৰ্ণ খবৰ। আপোনালোকৰ লগত সংক্ৰান্ত কোনো প্ৰশ্ন থাকিলে কমেণ্ট বক্সত লিখিব। অধিক নিয়োগ আঁচনি আৰু সংবাদৰ আপডেট পাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰি ৰাখিব। ধন্যবাদ।